আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একদম ৰাতিপুৱা 10টা বজাৰ পৰা 10টা বাজিছে গা পা ধুই আজৰি ধুনীয়াকৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ ভাবিছোঁ এটা ভিডিঅ' কৰি লওঁ আৰু নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আজি 17 এপ্ৰিল হয় 17 এপ্ৰিল বুলি এটা কাৰণেই কৈছোঁ যে আজি যিহেতু মোৰ এটা স্পেচিয়েল দিন মানে হৈছে গম পাইছে নহয় ৰাইজ মানে আজি মোৰ বাৰ্থডে হয় বাৰ্থডে বুলি বৰ বিশেষ একো নকৰোঁ আৰু মানে কাৰণ যিহেতু বিহু নাচিবলৈ যাব লাগিব সন্ধিয়াকৈ বিহু মাৰিম গতিকে অকণমান ভাবিছোঁ বাৰ্থডে বুলি তিতাবৰলৈ যাওঁ এয়া চাই থাকক দেখিছেনে ভাইটি আৰু মই গৈছোঁ তিতাবৰলৈ যিহেতু কাম এটাও আছে গতিকে সেই কামটো কৰিম আৰু কিবা এটা খাম আৰু দুইটাই আহিম আৰু আমি আকৌ তিতাবৰলৈ যাওঁতে এটা বৰ ধুনীয়া ৰাস্তাই যাব লাগে গম পাই নে ৰাস্তাত দেখাই আছোঁ ৰ'ব আৰু তিতাবৰত কি খাওঁ দেখাইছোঁ বৰ বিশেষ একো নাখাওঁ ছোৱালী মানুহ যদি ছোৱালী মানুহ গ'লে কি খাম দেখামেই আৰু ন গতিকে এয়া চাওকচোন আমি জৰাজীৰ্ণ পথটোতে আহিব লাগে তিতাবৰলৈ তিতাবৰ আৰু তাঁতিগাঁও আৰু টাকেলাগাঁৱৰ মাজৰ এই পথটো হয় মানে আমাৰ বিধায়কৰ ঘৰৰ সন্মুখৰ পথটো এইটো পথ পাৰ হৈ আমি মেইন তিতাবৰ পাওঁগৈ আৰু চাওকচোন মাক কৈ দিবা যোৱাই ট্ৰাক চলায় কিয় ক'লোঁ গম পায়নে এই ট্ৰাকখনৰ যে লাষ্টত লিখি থোৱা আছে গৌৰৱে কৈছোঁ দেই আৰু চাওকচোন এয়া আমি মানে খাইছোঁ ফুচকা খাই ল'লোঁ তাৰপিছত খাই পেলাই ধুনীয়াকৈ মাছ বোলো মাংস নাখাওঁ মাছকে লৈ যাওঁ গতিকে মাছ নিম আৰু মাছ খামগৈ আৰু আমাৰ ভণ্টি অকণমানিজনী ওলাই আছে তাই বিহু নাচিবলৈ আহিছে যোৰহাটৰ পৰা আৰু এয়া আমি আমাৰ জেং বিহুখিনি আপোনালোকক দেখাম যে আমাৰ নতুন এটা মানে বেলেগ এটা ভিডিঅ' মই ধুনীয়াকৈ কৰি থ'ম সকলোখিনি দেখাই থাকিম আপোনালোকক দেই চাই থাকক আকৌ কি দেখিছে নাই দক্ষিণাত দিলোঁ দক্ষিণাত পিছত আকৌ এবাৰ ধৰিলে গতিকে আকৌ ইয়াত দিল খোজ কৰি দক্ষিণাত দিলোঁ সিহঁতে দিল খোজ কৰি ধুনীয়াকৈ গ'লগৈ আৰু আমি বিহু ইমানতে সামৰিলোঁ আজিলৈ গতিকে বিহু পৰা আহি ধুনীয়াকৈ ভাত খাইলোঁ ভাত মাছ দাইল মাছৰ জোল ভাজি আৰু কিবা কিবি আছিলে তেনেকৈ খালোঁ আৰু খাই মেলি আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ নেক্সট টাইমত আকৌ লগ পাম মই আজিলৈ আহিলোঁ বাই।